মানৱ দেহৰ অস্বস্তিকৰ সমস্যাবোৰৰ ভিতৰত এটি হৈছে পেলু বা কৃমিৰ সমস্যা। এই পেলু বা কৃমি নামৰ পৰজীৱীবিধ মানৱ দেহৰ গেষ্ট্ৰইণ্টেষ্টাইনেল নলীৰ মাজত বা দেহৰ অন্তৰ প্ৰাচীৰত লাগি থাকে বা বসবাস কৰে। পেলু বা ৱৰ্ম কেইবাবিধৰো, যেনে টেপ ৱৰ্ম, হুক ৱৰ্ম, ৰাউণ্ড ৱৰ্ম, পিন ৱৰ্মছ ইত্যাদি। ইয়াৰ ভিতৰত যোনবিধেই দেহত নাথাকক কিয়, ই এক কথাত মানৱ দেহৰ বাবে খুবেই ক্ষতিকাৰক। সাধাৰণতে এনে সমস্যাৰ পৰা উপশম পাবলৈ কৃমিনাশক ঔষধ এলবেণ্ডাজল, মেবেণ্ডাজল, ইভাৰমেক্টিন ইত্যাদি ব্যৱহাৰ কৰা হয় বা কৰি অহা হৈছে। এনে এলোপেথিক চিকিৎসাৰ উপৰিও কিন্তু ঘৰুৱা উপাদানেৰেও পিছে এনে পেলু বা কৃমিৰ সমস্যাৰ পৰা উপশম পোৱাটো সম্ভৱ। তেনে বন্ধুবৰ্গ, আহকচোন আজি জানো এই ঘৰুৱা উপাদানবোৰনো কি কি। নহৰু। কেঁচা নহৰুত ছালফাৰযুক্ত এমাইনো এচিড পোৱা যায়, কি এণ্টি পেৰাচাইটিক। ইয়াৰ উপৰিও নহৰুত এণ্টিবেক্টেৰিয়েল, এণ্টিফাংগেল, এণ্টিছেপ্টিক উপাদান বিদ্যমান, যিয়ে নেকি শৰীৰৰ অপকাৰী জীৱাণুবোৰ সহজে ধ্বংস কৰিব পাৰে। বেছিকৈ পেলুৰ সমস্যাত ভুগিলে প্ৰতিদিনে খালী পেটত 3টাকৈ নহৰুৰ ফুটা 5 দিন খাওকচোন, উপশম পাব। নাৰিকল। কৃমি দূৰ কৰাৰ ক্ষেত্ৰত এটি খুবেই কাৰ্যকৰী উপায় হ'ল নাৰিকলৰ সেৱন। পুৱা জলপানৰ লগত 1 চামুচ কুৰলি লোৱা নাৰিকল খাওক। তাৰ 3 ঘণ্টাৰ পাছত 1 গিলাচ কুহুমীয়া গাখীৰত 2 চাহ চামুচ কাষ্টাৰ অইল মিহলাই পান কৰক। নিয়মিত নাৰিকল খালেও কৃমিৰ সমস্যাৰ পৰা উপশম পোৱা যায়। কেঁচা অমিতা। 1 চাহ চামুচ কেঁচা অমিতাৰ ৰস আৰু 3 চাহ চামুচ মৌজোল অলপ গৰম পানীত মিহলাই খালী পেটত খাওক আৰু 2 ঘণ্টাৰ পাছত 1 গিলাচ কুহুমীয়া গৰম গাখীৰত 2 চাহ চামুচ কাষ্টাৰ অইল মিহলাই পান কৰক। এনেদৰে 2-3 দিন খালেও কৃমিৰ পৰা উপশম পাব। ৰঙালাওৰ গুটি। ভজা ৰঙালাওৰ গুটি পাউডাৰ কৰি 1 চাহ চামুচ লওক আৰু সম পৰিমাণৰ মৌজোল তাত মিহলাই প্ৰত্যেক দিনে খালী পেটত খাওকচোন, খুবেই উপশম পাব। লং। লঙৰ মাজতো এণ্টিছেপ্টিক, এণ্টিপেৰাচাইটিক, বেক্টেৰিওচাইডেল গুণ বিদ্যমান, যিয়ে নেকি কৃমিৰ কণী ধ্বংস কৰিব পাৰে। 1 কাপ গৰম পানীত 1 চাহ চামুচ লঙৰ বনাই লোৱা পাউডাৰ বা গুড়ি মিহলাই 10 পৰা 20 মিনিট সময় গৰম কৰক। তাৰ পাছত সেই পানী খালী পেটত পান কৰক। এনেকৈ এসপ্তাহ কণ্টিনিউ কৰকচোন, কৃমিৰ পৰা উপশম পাব। দৈনিক এনেধৰণৰ তথ্য জানিবলৈ মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰক, লাইক কৰক, কমেণ্ট কৰক আৰু বেল আইকনটি টিপি ভিতৰলৈ সোমাই আহক। ধন্যবাদ।